হেল্ল' ষ্টুডেণ্ট আছাম এডুকেশ্যন 2.4 স্বাগত কৰাৰ বাবে ধন্যবাদ যিসকল মানুহৰ ছাত্ৰ ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিছিলে তেওঁলোকৰ বাবে আহিছোঁ অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ তোমালোকৰ যিহেতু ৰিজাল্ট ঘোষণা হোৱা নাই এতিয়া তোমালোকৰ এটা ছেবাৰ অফিচিয়েল ৱেবছাইটত এটা ডেট দেখুৱাই আছে ডেটটো দেখুওৱা নাই তোমালোকৰ এটা ডেট দেখুৱাই আছে যে তোমালোকৰ এনেকুৱা হ'ব যে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ৰিজাল্ট ডিক্লেয়াৰ অতি সোনকালে দিয়া হ'ব মই দেখুৱাই আছোঁ তোমালোকৰ চাই যোৱা প্ৰথমে তোমালোকে প্লে ষ্ট'ৰত যাবা প্লে ষ্ট'ৰত গৈ তোমালোকে সেৱা বুলি চাৰ্চ কৰিবা সেৱা কৰাৰ পিছত এনেকুৱা এটা এপছ আহি যাব এইটো এপছ মই অলৰেডি ডাউনলোড কৰি ৰাখিছোঁ মই অপেনত ক্লিক কৰিছোঁ অপেনত ক্লিক কৰাৰ পাছত তোমালোকৰ প্ৰথমটো অপশ্যনত ক্লিক কৰিবা আৰু তোমালোকে লগ ইন কৰিবলৈ তোমালোক মোবাইল নম্বৰ দি আৰু তোমালোকৰ নাম আৰু তোমালোকৰ ক্লাছ দি তোমালোকে লগ ইন কৰি ল'ব পাৰা লগ ইন কৰাৰ পাছত তোমালোকে ইয়াতে আহিবা ইয়াতে দেখুৱাই আছে যে HSLC কম্পাৰ্টমেণ্টেল ৰিজাল্ট 2024 টু বি এনাউন্সড শ্বৰ্টলি তোমালোকৰ অতি সোনকালে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ৰিজাল্ট দিয়া হ'ব আজি তাৰিখ হৈছে 19 জুন আৰু কালি 20 জুন কালি হোৱাৰ বহুত চান্স আছে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ৰিজাল্ট আজি আৰু নহয় আজি যিহেতু 2:23 হৈছে আজি নহয় কালি হোৱাৰ বহুত চান্স আছে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ৰিজাল্ট যিসকল কম্পাৰ্টমেণ্টেল পৰীক্ষা দিছিলা তোমালোকে নিশ্চিন্ত হৈ যোৱা তোমালোকৰ ৰিজাল্ট অতি কম সময়ৰ ভিতৰত ঘোষণা কৰা হ'ব আৰু মোৰ চেনেলত যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক ধন্যবাদ আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল ন'টিফিকেশ্যনটো অন কৰি থৈ দিব আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ন'টিফিকেশ্যন পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তোমালোকে এইটো চেনেলৰ জৰিয়তে প্ৰতিটো মুহূৰ্তৰ খবৰ লাভ কৰিব পাৰিব আৰু ইয়াতে দেখুৱাই আছে যে ইণ্টাৰ ৰোল আৰু কেপচা আৰু নংটো দেখুৱাই আছে ইয়াত তোমালোকে কিছু সময়ৰ পিছত তোমালোকে বা কালি তোমালোকে এবাৰ চাই ল'ব পাৰা তোমালোকৰ ৰোল নং আৰু ইণ্টাৰ নংটো এইটো দি আৰু কেপচা মাৰি তোমালোকে চাই যাব পাৰা তোমালোকে কেনেকৈ ৰিজাল্ট দেখুওৱা মই ভাবোঁ কালি তোমালোকৰ ৰিজাল্ট দি দিব তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ তোমালোকৰ এডমিটৰ চাই ৰোল নং মাৰি তোমালোকে ৰিজাল্ট চেক কৰিব পাৰিবা আৰু যেতিয়া ৰিজাল্টটো ডিক্লেয়াৰ কৰা হ'ব মই এটা ভিডিঅ' বনাই তোমালোকক জনাই দিম আৰু মোৰ হাতত এতিয়াতো নাই ৰিজাল্টৰ নাই ৰোল আৰু নং মই এটা ৰোল নং আনি তোমালোকক দেখুৱাই দিম কেনেকৈ চেক কৰিবা এতিয়া ডিক্লেয়াৰ হোৱা নাই যেতিয়া ডিক্লেয়াৰ কৰা হ'ব মই আৰু এটা ভিডিঅ'ৰ মাধ্যমত তোমালোকক বিশেষ জনাই দিম খবৰ আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ